নমস্কাৰ সান্তনাস ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো লগতে সান্তনাস ক্ৰিয়েশ্যনৰ ফালৰ পৰা সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালো আজি মই এটা তিলৰ বৰফিৰ ৰেচিপি লৈ আহিছো আহকচোন চাও প্ৰথমে মই লৈছো বগা তিল একাপ এতিয়া এইখিনি মই কেৰাহীত দি লম কেৰাহীত দি গেছৰ ওপৰত তুলি অলপ সময় ভাজি লম 1-2 মিনিট মান ভাজিব লাগিব খুব বেছি ভাজিলে অকমান খাবলৈ তিতা হয় গতিকে অলপ সময়হে ভাজিম এনেদৰে লৰাই 2 মিনিট 3 মিনিট মান ভাজি লব এতিয়া এইখিনি মই মিক্সিত দি গুৰি কৰি লম ইমানখিনি গুৰি কৰিলেই হ'ব 200 গ্ৰাম পনীৰ লৈছো এতিয়া মই এইখিনি পিহনাত মিহিকৈ পিহি লম কাপেৰে জুখি চালে একাপেই হয় এতিয়া ভালকৈ পিহনাত পিহি এইখিনি এতিয়া মই কেৰাহীখনত পুনৰ একাপ মিল্ক পাউডাৰ লৈছো আৰু লৈছো আধা কাপ নৰমেল গাখীৰ এতিয়া এইখিনি মিক্স কৰি লম আৰু দিছো ইয়াতে মই এচামুচ গৰু ঘিউ এতিয়া গেছত তোলাৰ আগতে মই ভালকৈ মিক্স কৰি লৈছো আপোনালোকৰ যদি মোৰ ভিডিওটো চাই ভাল লাগে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু নতুন যি সকল আছে সেই সকলে সাবস্ক্ৰাইব কৰিব এতিয়া ইয়াতে মই পিহিলোৱা পনীৰখিনি দি দিম লগতে মিক্সিত পিছিলোৱা তিলখিনিও দি দিছো এতিয়া গোটেই সামগ্ৰীখিনি ভালকৈ মিলাই লম আপোনালোকে এটো বনাই চাবচোন খাবলৈ খুব সোৱাদ হয় এইখিনিতে ভালকৈ মিলাই মই গেছৰ ওপৰত তুলি দিম এতিয়া গেছৰ ওপৰত মই লাহে লাহে লৰাই থাকিম খুব বেছিও ভাজিব নালাগে আপোনালোকে দেখিবই কেৰাহীৰ পৰা এৰাই অহাৰ লগে লগে হৈছে বুলি গমেই পাব এতিয়া ইয়াতে মই 6 চামুচ মান চেনি দিম আপোনালোকে মিঠা যদি বেছি খাই মিঠা বেছিকেও দি ল'ব পাৰে এতিয়া চেনিখিনি ভালদৰে সানি লৈছো আৰু বেছি সময় ভাজিব নালাগিব ইয়াতে মই ইলাচি গুৰি দিছো অলপ আৰু ভালকৈ লৰাই দিছো এতিয়া মই এখন ট্ৰেত অলপ ঘিউ দি ভালকৈ সানি লৈছো ট্ৰেখনত ওপৰত সিলভাৰ ফয়েল এখন দি দিছো আপোনালোকৰ যদি সিলভাৰ ফয়েল নাথাকে তেন্তে বাটাৰ পেপাৰো দিব পাৰে বা বহি কাগজো দিব পাৰে এতিয়া মোৰ এইখিনি হৈ গৈছে মই ইয়াত ঢালি ট্ৰেখনত সমানকৈ মেলি দিম
এনেদৰে সমানকৈ মেলি এয়া চাওক এনেদৰে মেলি দিম। এতিয়া এইখিনি মই ফ্ৰিজত কিছু সময় ৰাখি এয়া কাটি ল'লোঁ। খাবলৈ খুব সোৱাদ হয়। আজিলৈ আহোঁ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।